কয়লা গাড়ী এখন যে ধৰছে কি পালে? আচ্ছা, আমি এটা খবৰ পাই পেলাই আহিলোঁ। আহি সেইমতে আমি গাড়ীৰ কাগজ পত্ৰ চাওঁ, ঠিকে আছিলে আৰু চালান এজ পাৰ চালান 15 টন বুলি আছিলে। আমি ইয়াত ৱেইট কৰিলোঁ। ৱেইট কৰাৰ পিছত দেখা পালোঁ যে প্ৰায় 28 টনমান মাল বেছি আছে। আমি কালি এই সংক্ৰান্তত এটা নন এফ আই আৰ কেছ দিম। ক'ৰ পৰা আহিছিল কয়লাটো? কয়লাটো হেৰিৰ পৰা আহিছিলে আপোনাৰ 3 কিলো পৰা। ক'ত যোৱাৰ আছিল? ডেষ্টিনেশ্যন আছিলে আপোনাৰ গোৱালপাৰা। গোৱালপাৰাৰ বস্তুটো হুজাইত আহিছে। হয়, কোনটো পথত আপুনি এইটো টুমট্ৰেং ৰোডত আমি পাইছিলোঁ আৰু ইয়াত ৱেইট কৰা হ'ল আৰু প্ৰায় 28 টনমান কয়লা বেছি আছে। আৰু এতিয়া দেখা গৈছে যে ড্ৰাইভাৰ গাড়ীৰ মানুহবিলাক যি আছিল চব ইয়াৰ পৰা পলাই গৈছে। গ'ল। আপোনালোকে এতিয়া কি এগেইনষ্টত এফ আই আৰ দিব? আমি নন এফ আই আৰ কেছ এটা দিম অভাৰলোডৰ এগেইনষ্টত।